আমি টিকেট দিছোঁ উদাংশীক, অন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ। আমি কোনো পৰিবাৰবাদৰ ৰাজনীতি কৰা নাই। আমি BTADত এটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, তাতে আমি মহিলা দিছোঁ আৰু মহিলাও এনেকুৱা দিছোঁ, সাধাৰণ ঘৰৰ মহিলা এগৰাকী টিকেট দিছোঁ। আপোনালোকৰ মাজৰ এজনকে আমি টিকেট দিছোঁ। বিপুল ভোটত তেওঁক জয়যুক্ত কৰক। আপোনালোকৰ হাতখন কেতিয়াও উদাংশীৰে এৰি নিদিয়ে। এটা কথা মনত ৰাখিব, 4 নম্বৰ চিহ্ন জোৰা ফুল উদাংশী নাৰ্জাৰী। 9 তাৰিখে হ'ব লগা ভোটত বিপুল ভোটত উদাংশীক জয় কৰাই পঠাওক। আজি যে কৃতি আজাদ স্যার ইন্ডিয়ান ফেমাস ক্রিকেটার ও ওয়ার্ল্ড প্লেয়ার, ওয়ার্ল্ড চ্যাম্পিয়ন ক্রিকেটার, আজি যে ইয়ার আহিছে আমার যে বিটিআর বা বাউকুংগ্ৰী সমষ্টিত যিমান মানে स्टूडेंट यूनियनत डेवलपर जने यार আহিছে। एक खिलाड़ी और इंडिया के लिए डेवलप किया है और देश के लिए वो उन्नति काम किया है। আৰু আজি আৰু আমাক বাউকুংগ্ৰীত কাৰণত বা আমাক বিটিআৰত বিভিন্ন জনজাতি মানে ল'ৰা ছোৱালী ডেভেলপৰ কাৰণত তাৰ ইয়াৰ আহিছে আৰু আমাক ইয়াৰ মানে আমাক ৰাইজত কাৰণত ইউন জেনেৰেশ্যনৰ কাম কৰিবলৈ মানে আগবাঢ়িবলৈ দি আহিছে। আৰু আজি যিমান এই কৃতি আজাদ ছাৰ যে ইয়াৰ আহি পেলাই TMCৰ পৰা আমাক যে সাপোর্ট দিবলৈ আহিছে, লগে লগে আমাৰ বাউকুংগ্ৰীৰ পৰা বিভিন্ন জাতি জনগোষ্ঠী যিমান আছে দলে বলে আহি পেলাই জয়যুক্ত কৰিছে। তাৰ জনে আমাক বাউকুংগ্ৰী সমষ্টিত থকা যিমান জাতি জনগোষ্ঠী আছে আমাৰ ৰাইজত, আমাৰ দাদা ভাইসকলে, আমাৰ গাৰ্জেনসকলে, আমাৰ মহিলা মা দিদি বন্তি সকলোকে একে মই অন্তৰৰ পৰা ধন্যবাদ দিছে। আপোনাৰ সমষ্টিত BPF আছে, UPPL আছে, কি ক'ব? আচ্ছা, এইটো BPF মানে এক গেমত, ৰাজনীতিও একটা গেম হয়, স্পোর্টস এনেকা গেম হয়। এই গেমত যদি কম্পিটিশন এগেইনস্টত মানুহ নাথাকে তেরকমলে কিরকম গেম হ'ব? তার বিষয়ে মই মানে কোনোবা মানে কিবা টিমত বেয়া কথা নকম, কিন্তু BPFত যে কেণ্ডিডেট এইটো হাগ্ৰামা মহিলা ছাৰত চুইচত দিয়া অহা নাই। এইটো চেডা BJPৰ পৰা হিমন্ত বিশ্ব শৰ্মাই চাল কৰি ইয়াত মানে BJPৰ পলিটিকেল জাগা নাংগলৰ চিম্বলটো দিছে। এইটা আমাৰ সকলোৱে বাউকুংগ্ৰী জনজাতিটো মানে ডিছকাছ কৰি গম পাইছে যে বাহিৰত কেণ্ডিডেটটো চালানি হয়। এই চালানিটো ইয়াত নৰাখিব, যি ঠাইবোৰ আহিছে এই ঠাইবোৰক বিদায় দিম, এইটো ৰেডি হৈছে। আপোনাৰ যুঁজটো কোনটো দলৰ লগত? আমাৰ যুঁজটো কোনো দলৰ হ'ব, ইয়াৰ মেজৰিটি হ'লে BPF কোৱা যায়, কিন্তু BPF কেণ্ডিডেটটো বাহিৰত হয়। এতিয়া মানে বহুত সাৰা টিম আছে, এই টিমৰ মাজতো গেম হ'ব। কাক লগত মানে দলটো বাছি বাছি তাৰ লগত মানে কম্পিটিশ্যন হ'ব নহয়, ফাইনেল ৰাউণ্ডটো যাব না। যিমান ৰিজনেল পাৰ্টি আছে আমাৰ লগত ফাইনেল কম্পিটিশ্যন হ'ব এই ঠাই।